নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট নিউজ মনোৰঞ্জন। ইংলেণ্ডৰ লগত হ'বলগীয়া টি20 সিৰিজখনত টিম ইণ্ডিয়াৰ অধিনায়ক হিচাপে দেখিবলৈ পোৱা যাব হাৰ্দিক পাণ্ডিয়াক। BCCIৰ পৰা ডাঙৰ খবৰ ওলাই আহিছে। ৰোহিত শৰ্মা, বিৰাট কোহলি, ঋষভ পান্ত, জসপ্ৰীত বুমৰা, শ্ৰেয়াছ আয়াৰ এই টিমৰ পৰা বাহিৰ হৈছে। এক টিমে গৈছে ইংলেণ্ডত। 1 জুলাইৰ পৰা আৰম্ভ হ'ব 5 দিনীয়া টেষ্ট সিৰিজ। টিম ইণ্ডিয়াৰ বি টিমে আয়াৰলেণ্ডৰ লগত 26 জুনৰ পৰা 2 মেচৰ টি20 সিৰিজ। সেইকাৰণে ইংলেণ্ডৰ লগত হ'বলগীয়া টি20 সিৰিজখনত অধিনায়কত্ব কৰিব হাৰ্দিক পাণ্ডিয়াই। আৰু বিৰাট কোহলি, ৰোহিত শৰ্মা, ঋষভ পান্ত, শ্ৰেয়াছ আয়াৰ, জসপ্ৰীত বুমৰা সেইকাৰণে বাহিৰ কৰা হৈছে। কাৰণ এদিন মাত্ৰ মাজত থাকিব। এদিন মাজত থকাৰ পিছত 20 দিনৰ পৰাই 7 তাৰিখৰ পৰাই টি20 সিৰিজ 7 জুলাইৰ পৰা। সেইকাৰণে যিটো টিমে আয়াৰলেণ্ডৰ লগত টি20 সিৰিজ খেলিব সেইটো টিমে ইংলেণ্ডৰ লগত টি20 সিৰিজখন খেলিব। তো এইটো টিমতো য়ংষ্টাৰক চিট দিয়া হৈছে। তো চাব লগা হ'ব ইণ্ডিয়াৰ টিমখন কেনেকুৱা হয়। ইণ্ডিয়া ভাৰ্চেছ আয়াৰলেণ্ডৰ সিৰিজখনৰ প্লেইং 11 সম্পূৰ্ণ দিয়া আছে। আপোনালোকে যদি চোৱা নাই, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে চাব পাৰে। ভিডিঅ'খন যদি ভাল লাগিছে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ক্ৰিকেট ভিডিঅ' চাই থাকিবলৈ। ধন্যবাদ।